দাড়ি বনাব লাগে ইমান সময় কি কৰি আছিলি অ তুমিতো জানাই মই মেকআপত থাকো বুলি তোৰ সেই কথাটোৱে মই ভাল পাওঁ ধুনীয়াজনী হৈ থাক এতিয়াও সেই মোৰ গোলাপীজনী হৈ আছ ভালে থাকিলে ময়ো ভালে থাকিব পাৰোঁতো আমাৰ সেই বোৱাৰীজনী সেইজনী এই বোৱাৰীজনীৰ কথা কবই নালাগে শুয়ে আছে কি বিছনাৰ পৰা উঠাই নাই বুঢ়া তাই এতিয়ালৈকে উঠিবৰ হোৱাই নাই নেকি বোৱাৰী বোৱাৰী চাহ একাপ দিব অকণমান নাখাওঁতো মোৰ চাহ এতিয়া এই 9টা 10টা বাজিলে এতিয়া সেই চাহ মোক এতিয়া চাহ যাচিবলৈ আহিছোঁ এতিয়া মোক ভাত দিব হ'ল মই পায়েনৰ ঘৰলৈ যাব লাগে এই পায়েন বোৱাই মোক মাতি থৈ গৈছিলে এই কিবা বোলে নাম এষাৰ পাতিছে এতিয়ালৈকে মই যাব পৰা নাই এই তেওঁলোকে মোক কি বুলি ভাবিব হা এতিয়া দুটালৈ জাৰু কৰিবলৈ আহিছে এইজনী দিমে মই আজি দিমে তাক জাৰুডালে তাই জাৰু কৰিবলৈ ওলাইছে বাপাই মানে এতিয়ালৈকে কি সম্পত্তি দিছিলে আজি বাপেক মাকলে ফোন কৰিব লাগে ফোন কৰি কি দিয়ে তাই মই চাই লোৱাৰ পিছত মই আজি এই ডিচিশ্যন মই আজি সিদ্ধান্ত ল'ম তাই এইখন ঘৰ হয় থাকিব নহয় তাই সেই যৌতুক আনিব এইটো ঘৰৰ পৰা আমি আঁতৰাই দিম বোৱাৰীক এইটো ঘৰত আমি নাৰাখোঁ কিয়নো কি যৌতুক ঘৰৰ পৰা অনা নাই বোৱাৰীয়ে তিলেশ্বৰী এইজনী বোৱাৰী কথা বেয়া কামত নাই বনত নাই আমাৰ এজনী আছে বিৰাট ভাল জানা নাই নকবা যৌতুক চব আনিছে ফ্ৰিজ আনিছে চব আনিছে ইনভাৰ্টাৰ আনিছে টিভি আনিছে গোটেই ঘৰ ভৰাই পেলাইছে জানানে জেগা নাই আমাৰতো এইজনী ফুটি ফুৰি এটা ঘৰৰ পৰা অনা নাই একেবাৰে শুই নাই কামত নাই বনত নাই একো কাম আমাৰ জনীয়ে আগতে ভাত পানী বনাই কৰি একেবাৰে মোৰ আকৌ ৰেডি নহয় মই খালি ওলাই আহিবহে লাগে ভাত পানী খাই জানানে তোমাৰ বোৱাৰীজনী দেখাই শুনাই ধুনীয়া বুজিছা ইমান দিনৰ মূৰত ওলালাহি দেই কিবা তুমি সকামত আহিছিলা নে কিবা কোৱাচোন বহুত দিন লগ পোৱা নাই বোলো লগৰ মানুহ যাওঁ খবৰ এটা ল'ব তুমি আমাৰ ঘৰলৈ আহিছা আমি তোমাক বহিবলৈ দিব লাগে বহাচোন বাৰু কিনো সকামত আহিলা মোক কোৱাচোন হে বোৱাৰীজনী চাওঁ বুলি আহে ইমান ধুনীয়া বোৱাৰী এজনী আনি সোমোৱাই থৈছে বাৰু কেনেকে নোচোৱা আজি মই সিদ্ধান্তটো লৈছে জানিছা এই মোক আজি এই 12 মাহে তাই আনি মানিম কৰি আজিলৈকে
মোৰ ঘৰখনত সেই ফুটা কৰি এডাল সোমোৱাই নাপালে মই বুঢ়া আমি চিন্তা কৰিছোঁ তাইক আজি এইটো ঘৰৰ পৰা দলিয়াই দিম আৰু এই ল'ৰা আহি নোপোৱাৰ আগে আগে মই তাইক মই বুঢ়া আজি তাক গুচি যোৱা তুমি গুচি যোৱা আমাৰ ঘৰৰ পৰা গুচি যোৱা গুচি যোৱা তই কেইখন ঘৰ পৰা ওলাই যা আপোনালোকে ইমান ধুনীয়া বোৱাৰীজনী কিয় অত্যাচাৰ কৰিছে ইমান নাপায় নহয় আমাৰ বহুত ধুনীয়া বোৱাৰী বুজিছে দেখাই শুনা ইমান মৰম লগা বোৱাৰীজনী তেনেকুৱা নকৰিব আপোনালোকে কৰিছে যৌতুকৰ কাৰণে কৰিছে হয়নে যৌতুকটো ডাঙৰ নাই বোৱাৰীজনী ডাঙৰ কওকচোন ল'ৰাটো বাহিৰত আছে কাইলৈ পৰহিলে আহিব ল'ৰাটোৱে শুনি কি বুলি ক'ব কওকচোন আহকচোন আহক আপুনিও আহক ল'ৰা এটা বাহিৰত কাম কৰিবলৈ গৈছে বোৱাৰীজনী অকলে আছে ঘৰত আপোনালোকে কিয় তেনেকুৱা ব্যৱহাৰ কৰিছে আমাৰো বোৱাৰী আছে বুজিছেনে বহকচোন বহক আপোনাৰ প্ৰেছাৰে উঠি গৈছে বহকচোন এই বোৱাৰীজনীয়ে আপোনালোকে কাইলৈ পৰহিলে পৰি থাককে বোৱাৰীগৰাকীয়ে চাব যৌতুক ডাঙৰ নে বোৱাৰী ডাঙৰ আপুনি চিন্তা কৰক বোৱাৰীজনী ইমান ধুনীয়া বোৱাৰীজনী ধুনীয়াকৈ আজিহে মই বুজি পালোঁ তোক বৰ অত্যাচাৰ কৰিলোঁ আই আজিৰ পৰা মই তোক অত্যাচাৰ নকৰোঁ আৰু মই শাস্তি নিদিওঁ বোপাটো আহিলে মই তোমাক মোৰ ছোৱালীৰ দৰে ৰাখিম আই আজিৰ পৰা কথাকে ক'লা কষ্ট নাপাওঁ আই আজিৰ পৰা কষ্ট নাপাওঁ আপোনালোকে নাজানি নুশুনি বহুত ভুল কৰিব পাৰে সেয়েহে আপোনালোককো মই ক'লোঁ ৰাইজসকল আপোনালোকে নিজৰ বোৱাৰীজনীক কেতিয়াও অনাদৰ নকৰিব কেতিয়াও শাস্তি নিদিব তেওঁ নিজৰ ছোৱালীৰ দৰে ৰাখিব যৌতুক আনক বা নানক নিজৰ ল'ৰাটো যেনেকুৱা সেই বোৱাৰীজনীও সেই তেনেকুৱা সেইকাৰণে আপোনালোকক মই কাতৰভাৱে অনুৰোধ জনাইছোঁ আপোনালোকে সেই বোৱাৰীজনীক নিৰ্যাতিত নকৰিব তেওঁলোক সেই মৰমৰ পৰা বঞ্চিত নকৰিব আপোনালোকে নিজৰ ছোৱালীক যেনেধৰণে লালিত পালিত কৰিছে সেই বোৱাৰীজনীকো আপোনালোকে নিজৰ ছোৱালীৰ নিচিনাকৈ আদৰ সন্মান কৰিব আৰু আজিৰ পৰা আপোনালোকে প্ৰতিজ্ঞাবদ্ধ হওক যে আমি আৰু কোনোদিনেই যৌতুকৰ বলি হ'বলৈ নিদিওঁ নাৰীক আমি নিৰ্যাতিত হ'বলৈ নিদিওঁ নাৰী হৈয়ে থাকিব যেনেদৰে পদুম ফুল ঘৰখনত ধুনীয়াকৈ ফুলি ঠিক তেনেদৰে সেই নাৰীজনীও সেই পদুম ফুলৰ কলিৰ নিচিনাকৈ যাতে আপোনালোকৰ ঘৰখনতো সেইধৰণেই ফুলি উঠিব পাৰে আইসকল বায়েকসকল বন্ধু বান্ধৱীসকল ৰাইজসকল আপোনালোকক মই কাতৰভাৱে অনুৰোধ জনাইছোঁ নাৰীৰ নিৰ্যাতন বন্ধ